গুড ইভিনিং কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আৰু এলেক্স লক্ষণৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এফালে আজি ৰ'দ দিছে বতৰটো তাৰমানে অকণ ভাল কৰিছে এইকেইদিন নন ষ্টপ বৰষুণ 10 দিন মানে হ'ল কিন্তু আজি ৰ'দ ওলাইছে দেখাম ৰ'ব আৰু বৰষুণ দিয়াৰ কাৰণে ৰাস্তা পদূলি যিহে মানে অৱস্থা হৈছে ক'তো ওলাই যাব পৰা নাই একদম অৱস্থা বেয়া ফেলে চাওক এতিয়া ৰ'দ দিয়া খুব বেছি এঘণ্টামান হৈছে আগবেলা টাইমত বতৰটো বেয়া হৈছিল আৰু এতিয়া খুব বেছি 1:30 মানে বাজিলে আৰু এয়া চাওক ৰাস্তা পদূলি কি অৱস্থা হৈ গ'ল এইকেইদিন আৰু ঠিক নাই ৰ'দটো ওলাইছে কিন্তু ইমানো মানে ভৰসা নাই ৰাতিলৈ হয়তো আকৌ বৰষুণ দিবও পাৰে কিন্তু তথাপি মনটো অলপ ভাল লাগিছে ৰ'দ দিছে আৰু ৰ'দ দিছে যদিও তাৰমানে ইমানেই গৰম আৰু ৰ'দটো দিয়া বেছি টাইম হোৱাই নাই আৰু ইমানো চোকাকৈ ওলোৱা নাই কিন্তু ইমানেই গৰম ফেন চলাইও ভিতৰত থাকিব পৰা নাই আৰু এইকেইদিনটো বৰষুণ নন ষ্টপ দি আছে বৰষুণ দিলেতো নন ষ্টপ বৰষুণ দিয়ে থাকে আৰু ৰ'দ দিলেও ৰ'দ দিয়ে থাকে তাৰমানে কোনোফালে উপায় নাই বৰষুণ দিলেও ক'তো ওলাই যাব নোৱাৰি ৰাস্তা পদূলিৰ কাৰণে আৰু ৰ'দ দিলেও গৰমত ভিতৰতো থাকিব নোৱাৰি আকৌ বাহিৰতো ওলাই যাব নোৱাৰি বা গছৰ ছাঁহতে থাকিব পাৰি ইভাগেতো বাহিৰত ক'তো যাব নোৱাৰি আৰু মই অৱশ্যে ঘৰত নাই যোনসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে হয়তো গম পাইছে ঘৰটো অলপ চেঞ্জ দেখিছে আৰু যোনসকল নতুন তেওঁলোকে গম নাপাব আৰু মই আচলতে মাৰ ঘৰলৈ আহিলোঁ এবাৰ আহিছিলোঁ বেটি জন্ম হোৱাৰ পিছত প্ৰথমবাৰ আহিছিলোঁ কিন্তু তেতিয়া বিশেষ দৰকাৰ এটা অহাৰ কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এবাৰ দ্বিতীয়বাৰ আহিছোঁ আৰু বেটিও মোমায়েকৰ ঘৰলৈ এবাৰ দ্বিতীয়বাৰ আহিছে আৰু এইফালে এতিয়া আমাৰ বেটি মানুহ ধুনীয়াকৈ হৈ গৈছে ভিতৰত লাইনটো গ'ল এতিয়াহে গম পাইছোঁ তাই উঠিব চাগে এইফালে চাওক আমাৰ ধুন মানুহ ধুনীয়াকৈ শুই আছে এইজনী লাইনটো গ'ল গম নাপাওঁ এতিয়াহে গম পাইছোঁ যে লাইন গৈ আছে এতিয়া উঠিব আৰু এয়া উঠিব হ'লেই নহয় মানে কি গম পায়নে মানে ফেনৰ বতাহ নোহোৱাকৈ অলপমান নুশুৱে আৰু ফেনৰ বতাহ যি দিনততো গৰম হাৱা টানে আৰু ৰাতিটো লাইন যাবলৈ হ'লে লগালগ উঠিব কেতিয়াও নুশুৱে আৰু এইফালেতো লাইন গ'ল দেখিছোঁ এতিয়া লাহেকৈ উঠিব আৰু তাৰমানে থুন কৰিছে উঠিব আৰু তাৰমানে আৰু আমিও এতিয়ালৈকে আগবেলা ভাত খোৱাই নাই মালে ফোন কৰিছিলোঁ মা টাউনতে আছে বিশেষ দৰকাৰ এটাত আছে আৰু এইফালে এতিয়া মিষ্টাৰে মই বেটি মানুহে আছোঁ আৰু ভাইটি গৈছে কলেজ সিও আহি পাবহি আৰু মাহঁতলৈ ইমানকৈ নৰখোঁ মায়ে ক'লে যে ৰখি দিব নালাগে ভাতকেইটা খাই দিয়ে সেইটো কাৰণে মিষ্টাৰে মই এতিয়া ভাতকেইটা খাই দিওঁ সোনকালে নহ'লে আকৌ বেটি মানুহ উঠিলে ভাত খাব নোৱাৰিম বেয়া লাগিছে হয়নে এয়া লাডু গোপালো এই জাষ্ট লাইনটো গুচি গৈছিলে সেইকাৰণে উঠি গ'ল এইফালে চাওক এই লাডু কি হ'ল হাঁহি এটা মাৰি দিয়া গলি যে হাঁহি এটা মাৰি দিয়া শুই উঠিছে যে সেইটো কাৰণে মানে কি এতিয়া নাহাঁহে কিবাকৈ হাঁহি এটা মাৰিব ক'লে হাঁহি মাৰি দিয়ে ধুনীয়াকৈ আইতা ক'ত গ'ল ভাতকেইটা খাম বুলি কৈছিলোঁহে তাহে উঠিলে এতিয়া তাৰমানে এটাকৈ খাব লাগিব মই খাব লাগিব আগত নহ'লে মিষ্টাৰে খাব লাগিব নহ'লে তাইকটো এনেকৈ থৈ খাব নোৱাৰোঁ সেইকাৰণে এতিয়া এটাকৈ ভাত খাব লাগিব দেখিছে পাল্টি খাই দিলে হা হাতখন উলিয়াই দিয়া ইমান পাল্টি হৈছা তুমি ইমান পাল্টি হৈছা দেখিছে কেনেকুৱা কৰিছে দেখিছে কি এখন কি কৰিছা এইফালে এতিয়া আমি বেটি মানুহে মই অকণমান ওলাই আহিছোঁ ভিতৰত বহুত গৰম আৰু ৰ'দটো দিছে কাৰণে আজিহে বাহিৰলৈ ওলাইহে পাৰিছোঁ আৰু বেটিও ভিতৰত নাথাকে আৰু বৰষুণ দি আছে কেনেকৈ বাহিৰলৈ আহিব আজি সেইটো কাৰণে অকণমান লৈ আহিছোঁ তাইও মনটো একদম পূৰা ফূৰ্তি ন বেটি এইফালে হাঁহি দিছে কি কৈছে কিবা কৈছা নি এইফালে কেমেৰা দেখিলে তাৰমানে তাই ক'বই নোৱাৰে কেমেৰাটো দেখা যোনফালেই তাৰমানে কেমেৰা দেখে বা মোবাইল দেখে সেইফালেই তাই চকুকেইটা একদম থৰ কৰি মেলি চাই থাকিবা তুমি আইতা ক'ত গ'ল আইতা অহাই নাই এইজনী টিকলি আমাৰ বা ছোৱালী হয় মই বাহিৰলৈ গৈছিলোঁ বায়ে মোক দেখি গুচি আহিলে আৰু এইজনী টিকলি এইফালে এয়া বেটি এইফালে চোৱা কোন আহিলে বাজনী আহিলে নি এইফালে চাওঁ কি নাচি দেখাইছে নাচিলে কিমান মাহৰ ডাঙৰ হ'ব আমাৰ ইয়াতকৈ এতিয়া 10 মাহ হয়নে 5 মাহৰ ডাঙৰ দুইজনী 5 মাহৰ ডাঙৰ সৰু আমাৰ বেটি 5 মাহৰ সৰু আৰু এইফালে এজনী বেটি 5 মাহ ডাঙৰ এইফালে আমাৰ এখেত পালেহি আহি পিনি
লাইন গ'ল এই মাত্ৰ তুমিও আহিছা লাইনটো গৈছে আন্ধা আন্ধা উঠিছে আৰু এইফালে চাওক আইতাকৰ মৰম নাতিনীয়েকলৈ এয়া মা টাউন গৈছিল সেইকাৰণে বেটী মানুহলৈ এইফালে কাপোৰ লৈ আহিছে কাপোৰ মানে গৰমত পিন্ধিবৰ কাৰণে গেঞ্জি পেণ্ট তেনেকৈ লৈ আহিছে মই আনিব নালাগে বুলি ক'লোঁ বাৰে বাৰে মানা কৰাৰ পাছতো লৈ আহিলে কাৰণ বেটী ভকত ঢেৰ আছে তেওঁ তথাপিতো লৈ আহিলে মনে নামানিলে আইতাকক নাতিনীয়েকৰ প্ৰতি মৰম চাওকচোন বাৰু এইফালে এতিয়া চাওক আমাৰ বেটীয়ে এতিয়া আইতাকে অনা ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি পূৰা একদম আইতাৰ কাষত বহি আছে হয়নে এইফালে হাঁহি এটা মাৰি দিয়া অথনিৰ পৰা হাঁহিবলৈ কৈছে নাই যা কেমেৰাটো অন কৰিলে হাঁহি নিদিয়ে ইভাগে হাঁহি দিব হাঁহিছানি হাঁহিছানি লগৰ ছোৱালীক চাই আছে এইফালে লগৰ ছোৱালীক চাই আছে লগৰ ছোৱালীক চাইছে লগৰ ছোৱালীক চাইছা আৰু এইফালে এতিয়া মই চাহ বনাবলৈ আহিলোঁ চাহ বনাবলৈ মানে এয়া চাওক চাহ উতলিলে পাহৰিছিলোঁ মই চাহ পাতিলোঁ বুলি কেমেৰাটো অলপ ধোঁৱা লাগি ব্লাৰ হৈ গৈছিলে আৰু এতিয়া মাও আহিলে বাও আছে সেইটো কাৰণে চবকে চাহ দি লওঁ আৰু মায়ে এইফালে কিবা কিবি লৈ আহিছিলে মিঠাইবোৰ কি আনিছিলে জানো চিংৰা হ'ব চাগে আৰু বিস্কুট আনিছিলে এইভাগে এতিয়া দি পিনি সকলোৱে চাহকণ খাই লওঁ আৰু গৰমত চাহ খাবলৈ মন নাযায় তথাপিও চাহকণ নেখালে মনটো ভালো নালাগে সেইটো কাৰণে লাল চাহ অকণ বনাই দিছোঁ গাখীৰ চাহ বনাব নালাগে বুলি ক'লে লাল চাহে খায় সেইকাৰণে এতিয়া চবকে চাহকণ দি লওঁ চাহ খাই আজৰি হৈ পিনি এতিয়া আমি ধুনীয়াকৈ বহি আছোঁ মানে আমি দুটাহে বহি আছোঁ এইফালে মা আৰু এইফালে আমাৰ বেটী মানে ধুনীয়াকৈ শুই গ'ল আৰু দিনটো হোৱা নাই এফালে লাইন নাছিলে নে এতিয়া লাইন আছে নে এতিয়া ধুনীয়াকৈ শুই গৈছে এইফালে মা হোৱা নাই টোপনি ধৰা নাই আৰু অথনি গৰমৰ কাৰণে চাহ মই নাখালোৱে আৰু চাহ খাবলৈ নাপাই পিনি মুখ ফুলাই আছিলে দেই এয়া কেনে মুখ ফুলা নাই চোফাখনত বহি পিনি মুখখন ফুলাই থৈ তথাপিও মুখখন ফুলাই আছিলে চাহ খাবলৈ মন গৈছে চাহখনো গৈছে এইফালে আলহী আহিছিলে সেইটো কাৰণে কথা পাতি আছোঁ তাৰপিছত আকৌ সেই তেনেকৈ গৈ পিনি চাহ দিছোঁগৈ সেইটোত অকণমান কথাতে পেচ পাতি দিয়ে মুখ ফুলাই দিয়ে আৰু এইফালে এতিয়া আন্ধাৰ হ'ব হ'ল খুব বেছি 5:30মান আৰু এইফালে চব মায়ে আহোঁতে ফুচকা লৈ আহিছিলে ফুচকা গুটি কি হ'ল চাবনে এয়া চব ফুচকাটো আনোতে পানী পৰি এয়া গতি হৈ থাকিলে ফুচকা কি খাব তাৰমানে আছে আধা আধা কিন্তু প্ৰায়ভাগ তাৰমানে এনেকৈ চব টেঙা পানীটো লাগি পিনি এনেকৈ পমি গ'ল আৰু এইফালে এয়া আলু চাটনিখিনিটো এনেকৈ পানী হৈ গ'ল আৰু ইমান কম পানী দিছে চাওকচোন বাৰু এইখন ইমান কম পানী দিছে আৰু এতিয়া আমি এনেকৈ খাব লাগিব পাৰিবা নাখাব এটা খাই চোৱা এনেকুৱা ফুচকা এটা তুমি ট্ৰাই কৰাচোন কেনেকৈ খাবা এতিয়া পুৰি ভাজি এয়া চাটনি কেনেকুৱা মজা এইফালে চাওক আমাৰ বেটী মানুহ আইতাকৰ লগত ফুৰি আহিলেগৈ আৰু এইফালে চাওক আন্ধাৰে হ'ল আৰু তাই এতিয়াও তাৰমানে ফুৰিবলৈ যাব লাগেই দেখিছে ফুৰিবলৈ যোৱা এতিয়াও আন্ধাৰ হ'ল নহয় এতিয়া যায় নি অলপ আগলৈকে কিমান আমনি কৰিছে ইফালে গৈছে সিফালে গৈছে এতিয়া আকৌ কেমেৰাটো অন কৰি দিলোঁ এতিয়া মোৰফালে চাই আছে যেতিয়া কেমেৰাটো অফ কৰি দিম তেতিয়া আকৌ ইফালৰ পৰা সিফালে আমনি কৰিব যাবলৈ এতিয়া নেযায় নহয় এতিয়া নেযায় নহয় এতিয়া হয়নে এতিয়া ৰাতি 6টা বাজিলে ৰাতি মানে নহয় গধূলি 6টা বাজিলে আৰু এইফালে এতিয়া মিষ্টাৰে গৈ পিনি এয়া চাওক গৰম গৰম পকৰি লৈ আহিছে আৰু এইটো চাটনিটো ইমান কম যে আৰু এইফালে গৰম গৰম পকৰি চাহৰ লগত খাম এতিয়া আৰু এইফালে আমাৰ বেটী মানুহ যে চাহ খাবা নি চাহ খাবা নি এইবোৰ চব চাহ খাবলৈ ৰখি আছে চাওক এয়া চাহ খাবলৈ ৰখি আছে এইফালে মা এইফালে পকৰি মেন চাহ খাবলৈ নাপায় এইফালে এতিয়া মই চাহ লৈ আহিলোঁ এইফালে চিংৰা এইফালে পকৰি এইফালে আমাৰ খেতে খাবলৈ ল'লেই এইফালে এয়া জ্বলা চাটনি জ্বলা পানী এয়া খালে আৰু এইফালে আমাৰ দৰ্শন ভাই নমস্কাৰ খোৱা আৰু এইফালে আমাৰ বেটী মানুহ ধুনীয়াকৈ চাই আছে চোৱা তাই তুমি ডাঙৰ হ'লে খাবা দেই ক'লি যে তুমি ডাঙৰ হ'লে খাবা দেই আৰু এইফালে চাওক পাপাকে আমাৰ বেটী মানুহ ধুনীয়াকৈ গা মালিচ কৰি দিছে আৰু গা মালিচ কৰি দিয়া ৰিজন এটা আছে তাই তাৰমানে গা মালিচ কৰিলে যেতিয়া ভাগৰ লাগে তেতিয়া শুই দিয়ে আৰু আজি তাৰমানে হোৱা নাই ইমানেই চেষ্টা কৰিছোঁ শুৱাবলৈ হোৱা নাই আনকালে ইমান টাইমত শুই দিয়ে এতিয়াতো 7টা বাজি গ'ল আৰু ইমান টাইমত শুই দিয়ে তাই আৰু আজি হোৱা নাই তাৰমানে আজি কেলৈ হোৱা নাই
মাক পালে মানে আইতাকক পালে, আইতাকক পাই পিনি তাৰমানে তাই এতিয়া ইমানে ফূৰ্তি আজি শুবলৈকে পাহৰিলে। সেইকাৰণে এতিয়া পাপাকে তাইক এতিয়া গা মালিচ কৰি দিছে, ভাগৰ লাগিলে তাই শুই দিব। এইফালে আমাৰ বেটী মানুহৰ মামাক আহিলে দেই। কোনে ল'লে? মামা নে দামা? হা? মামাই ল'লে নে দামাই ল'লে? হা? মামাই ল'লে নি? এই ঢেৰ মামা দেই, ঢেৰ মামা। মামাই মামা গোটেইখন। এইফালে দিয়ে মাও আহি পালেহি। আপুনি দেখিছিলে যে বেটীক আমি খুৱাবলৈ কিমান চেষ্টা কৰি আছিলোঁ। পাপাকে ভৰি মালিচ কৰি দিছিলে, গা মালিচ কৰি দিছিলে। তাই তথাপিও নহ'লে বহুত দেৰি হ'ল। এতিয়া মায়ে লৈ দিলে এয়া চব ধুনীয়াকৈ টোপনি গুচি গ'ল। দেখিছে নে বাৰু? এতিয়া টোপনিত ক'ব নোৱাৰে। আৰু এতিয়া যে শুলে এতিয়া নুঠে আৰু একদম ৰাতিপুৱা উঠিব। ৰাতিপুৱা উঠিলেও একদম 5টাতে উঠিব। সোনকালে শুই যায় আৰু সোনকালে উঠে। আৰু এইফালে আমাৰ মায়ে কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত ক্লিনিক পাইছা না? ভাল লাগিছে নাই? কোৱা ভাল লাগিছে। মোৰ কলিজাজনী ইয়াত থাকিব, ককাকৰ ঘৰত থাকিব, অকণমানি ছোৱালীজনী। আৰু মায়ে মাত্ৰ এদিনৰ কাৰণেহে পাইছে, কাইলৈ আকৌ যাবগৈ। আৰু এইফালে বেটী মানুহ আইতাকক এদিনৰ কাৰণেই পাইছে। প্ৰথম যেতিয়া আজি আহিছিলে, আজি আহোঁতে মাক দেখি অলপমান ফেকুৰিছিলে তাৰমানে বহুত দিন দেখা নাই, সেইকাৰণে চাগে মনত দুখ লাগিলে। তাৰপাছত 2 মিনিটমানৰ পাছত অকল মাক ওচৰতে থাকে। তাৰমানে মই মাতিছোঁ, মোৰ ওচৰলৈ নাহে। আকৌ পাপাকে মাতিছে, পাপাকৰ ওচৰলৈও নাহে, অকল মাৰ ওচৰত থাকিব লাগে। আৰু এইফালে চব শুলেও এতিয়া আইতাকৰ ওচৰতে। আৰু এইফালে আজি আমাৰ মাষ্টাৰ চেফ, মানে ভাতটো মই পাতি দিলোঁ, এইফালে মাংস বনাব, হয় নাই? কি মাংস কোৱা আকৌ? যোনে যোনে গাহৰি নাখায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব দেই, আৰু বেয়াকৈ একো নক'ব। এইফালে এতিয়া আমাৰ মায়ে বেটী মানুহ মুখ ভাঙি দিছে। এইফালে বগা সৰিয়হ লৈ লৈছে, আৰু আমাৰ ফালে এনেকৈ মুখ ভাঙে। সকলো ফালে হয়তো বেলেগ বেলেগ নিয়ম, আৰু আপোনালোকৰ ফালে নিয়মবোৰ কেনেকৈ জনাবচোন। হয়তো প্ৰায়ভাগ এনেকৈয়ে বগা সৰিয়হ লৈ পিনিয়ে মুখ ভাঙে, কিন্তু কথাবোৰ কোৱাটো অলপ হয়তো বেলেগ হ'ব পাৰে। আৰু এইফালে এতিয়া বেটী মানুহ মুখ ভাঙি দি আছে, কাৰণ বেটী মানুহ এইকেইদিন মুখ ভঙা হোৱাই নাছিল। মা যিহেতু নাছিলে আৰু মইতো নাজানোৱেই, সেইকাৰণে আজি মা আহিছে কাৰণে এতিয়া বেটী মানুহ মুখ ভাঙি দি দিছে। এইফালে আজিৰ স্পেচিয়েল মাংস, আৰু মোৰ ফেভৰেট আৰু মিষ্টাৰৰ ফেভৰেট গাহৰি মাংস। গাহৰি আৰু আজি বনাব এয়া মিষ্টাৰে বনাবলৈ লৈছে। ধুনীয়াকৈ বনাবা দেই। কি কৰিম, কুকাৰটো পানীটো ঢালি লওঁ, বইল কৰিবা। বইল কৰিব লাগিব। আৰু বইল মানে কি, মই বনালেও মাংসটো বইলে কৰি লওঁ, কাৰণ ভালকৈ তেতিয়া ছফ্ট হৈ যায়, সিজি যায়। কিছুমান চৰ্বিটো ভালকৈ নিসিজে, সেইটো কাৰণে বইল কৰি ল'ব লাগে। আৰু প্ৰায়ভাগে হয়তো বইলে কৰি লয়। এতিয়া এইখিনি পানী দি লৈছে, ধুনীয়াকৈ বইল কৰিব কুকাৰত। কেইটা চিটি মৰাবা? চিটি কেইটা মৰাবা? দিব লাগিব ন? অঁ, নিমখ অলপমান দি দিবা। পানীটো বেছি হৈছে নি বাৰু? আৰু এয়া চক তেল ইমানেই ওলাইছে, উপঙি আছে তেল, মানে চৰ্বি বেছি আছে, কাঠ মাংসটো নাই, সেইকাৰণে তেলখিনি উপঙি গ'ল ইয়াত। তেল নিদিলেও হ'ব ন? অকণমান নিমখ দিব লাগিব মাংসটো ভালকৈ সোমাবৰ কাৰণে। আজি খাম আৰু। তেনেহ'লে এতিয়া আমাৰ ভাত খাব হৈ গ'ল। এইফালে আজি গাহৰি মাংস, এইফালে নেমু, এইফালে ভাত। এয়া আজি বনোৱা ৰান্ধনি। এইফালে মায়ে খাবলৈ লৈছে, সেইফালে হয়তো খালেই। তাৰপিছত এইফালে আমাৰ এখেতৰ আধা আধি শেষেই হ'ব হ'ল। মইহে কালি ৰাতি ভাত খাই আৰু ভিডিঅ' নকৰিলোৱে, শুই থাকিলোঁ। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে, এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে মাও যাবলৈ ওলালে, ময়ো সেইটো কাৰণে লৰালৰিকৈ ভাতকেইটা পাতি দিলোঁ। এইফালে ভিতৰত ভাত হৈ গ'ল। এইফালে মই মাছ বনাইছিলোঁ, আৰু চবৰে হেনো আজি জালুকীয়া খাবলৈ মন গ'ল, সেইকাৰণে মই জালুকীয়া তৰকাৰী এখন বনাই দিলোঁ। আৰু ৰ'দটো দিছে, মই কৈছোঁ যে আজি জালুকীয়া খাই পিনি এনেই গৰম উঠিব। আৰু এইফালে মোৰ হ'বই হ'ল, এয়া উতলি আছে, আৰু অকণমান টাইমৰ পাছতে আৰু হৈ যাব। পানীটো অলপমান শুকাব লাগিব। তাৰপাছত মোৰ জালুকীয়া ৰেডি হৈ যাব। আৰু এইফালে এতিয়া মায়ে কি কৰিছে চাওঁগৈ। এইফালে এয়া কাপোৰ ইস্ত্ৰি দি আছে যাবৰ কাৰণে, আৰু অলপমান পাছতে যাব। আৰু এইফালে কাপোৰ ইস্ত্ৰি দি আছে। যাব হৈ গ'ল নি? আৰু কেতিয়া আহিবা?
কাপোৰ চিট দিছে, তাৰপাছত আমি ভাত খাম আৰু ভাত মানে অকল মাহে খাব চাগে, আমি দেৰিকৈ খাম। মিষ্টাৰ ফুডটো খাবনি দেৰিকৈ খাম বুলি ক'লে, কাৰণ ইমান সোনকালে খোৱা অভ্যাস নাই আমাৰ সদায় আগবেলা ভাতটো খাওঁতে মানে 12টা 1টা তেনেকৈ বাজে। টাইমটো চাহ খাই দিওঁ, তাৰপাছত একদম পাছবেলা টাইমতে ভাত খাওঁ, সেইকাৰণে প্ৰত্যেকবাৰে দেৰি হৈ থকা অভ্যাসটো নাই, সেইকাৰণে দেৰিকৈ খাওঁ। এইফালে মালৈ ভাত বাঢ়ি দিলোঁ, মাও যাব হৈ গ'ল, সেইকাৰণে ভাত খাই লওঁ বুলি কৈছে, আমি দেৰিকৈ খাম। এতিয়া মাক ভাতটো দি লওঁ। মা ইয়াত থওঁ দেই। এইফালে এতিয়া আমাৰ মা যাবলৈ ওলালে, এতিয়া মাক বেটিয়ে মই আগবঢ়াবলৈ আহিছোঁ, আৰু মাক এতিয়া থ'বলৈ মিষ্টাৰ যাব, মানে ষ্টেণ্ডত আগবঢ়াই থৈ আহিবলৈ যাব। এইফালে মা ওলালে যাবলৈ। এইটো কি হয়? হেৰিয়া চাউলৰ কাৰ্ডটো সেয়া এতিয়া যায়গৈ। আহিম দেই, তুমি ডক্টৰ ফালে যাবা দেই। এইটো সোমাব জানো? নোসোমাব, হাততে লৈ লোৱা। যোৱা, ফোন কৰিবা দেই, কৰিবা। আইতাই গ'ল। মাও গ'ল এইমাত্ৰ, মিষ্টাৰ খাবলৈ গৈছে, আৰু এইফালে এয়া বেটি মানুহ। মই এতিয়া ঘৰত অকলে হৈ গ'লোঁ, নাই নাই, আইতা গ'লগৈ। এডোখৰ ভালকৈ যাব লাগিব, এডোখৰ বোকা আছে। ৰ'দ সোনকালে যাব লাগিব, ৰ'দ। এইফালে এতিয়া আমিতো ভাত খোৱাই নাই, ভাত দেৰিকৈহে খাম আৰু, কাৰণ মিষ্টাৰ আহি পিনি খামহি বুলি ক'লে, সেইটো কাৰণে একেলগে খাবলৈ ৰখিলোঁ। আৰু এতিয়া টাইমো খুব বেছি হয়তো 11:30মান বাজিছে, সেইকাৰণে এতিয়া মই বেটিকো ধুনীয়াকৈ খুৱাই বোৱাই তাইকো খুৱাই লওঁ, তাৰপিছতে আমি খাম আৰু, হয়নে? এইফালে মায়ে আম দি পঠিয়াইছিলে, পকা আম। এতিয়া ভাত খাওঁ বুলি কৈছিলোঁ, ভাত নাখাওঁ বুলি ক'লে, আমহে খাই হেনো, সেইটো কাৰণে আমি আমকে খাই লওঁ এতিয়া কাটি। এইফালে এতিয়া আমখিনিও কাটি ল'লোঁ, এইফালে এতিয়া খাব। এয়া আম খাবলৈ আহিবলৈ, এইফালে আমাৰ বেটিও আম খাবলৈ ৰখি আছে, তাই আম কিনি চাই আহিছা নাই? আম খাবানে? আম খাই লোৱা। মিঠা হয় আমটো। ভাত খাই জাষ্ট আজৰি হৈছোঁ, আৰু ভাত খাওঁতে এতিয়া প্ৰায় পাছবেলা 3টাই বাজিলে, আৰু হয়তো কিছুমানে পাছবেলা ভাত খালে এতিয়া, আৰু আমি আগবেলা ভাত এতিয়া খাইছোঁহে। আৰু মায়েও এতিয়া ফোন কৰিছিলে, পালেগৈ ভালে। আৰু এইফালে আমাৰ বেটি মানুহ ইমানেই আমনি কৰিছে, ভিতৰত তাৰমানে ফেনখন ইমানেই গৰম হাৱা টানিছে, তাই ভিতৰত শুব পৰা নাই, টোপনি ধৰিছে তাই, কিন্তু তাই শুব পৰা নাই। সেইকাৰণে মই তাইক লৈ পিনি অলপ বাহিৰলৈকে ওলাই আহিলোঁ, আৰু বাহিৰলৈ আহিছোঁ যদিও তাৰমানে এইফালে চাগে এজোপা গমাৰি গছ আছে, আৰু এই গমাৰি গছৰ পৰা তাৰমানে গমাৰি গুটি পৰিছে, সেইকাৰণে মূৰত পৰিব বুলি তালৈ নিয়া নাই, অকণমান এনেই পদূলিমুখতে ৰখি দিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ, কাৰণ কাম অলপো আছে, আৰু বেটি মানুহকো অলপমান ফুৰাই পিনি তাইক পাপাকৰ ওচৰত দি লওঁ, তাৰপিছত মই কামখিনি কৰি লওঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ আছে, সেইকাৰণে ইমানতে সামৰণি মাৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।